প্ৰদূষণ কিবা খং উঠি আছিল হ'বলা। পিৰালিৰ চকীখনত বহি আছিল ককা। আনকালৰ দৰে স্কুলৰ পৰা গৈ ক'বলৈহে পালোঁ, ৱা ককা দেখোন আজি তিনি তোলা। গাতনো কি দুখ, ছাৰহঁতে কৈছে 5 তাৰিখে বোলে পৰিৱেশ দিৱস। সকলোৱে দুআষাৰ ক'বা। সকলোতে ভেজাল, প্ৰদূষণ বাঢ়িছে। কিবা নহয় কিবা এটা কৰা, নহ'লে জানিবা নিশ্চিত মৰণ যান্ত্ৰিক প্ৰদূষণৰ পৰা। একোকে নাজানো প্ৰদূষণ কি, নাই গীত ৰাখোঁ। কিতাপৰ লেচনটো পঢ়িলেও দেখোন মনতে নাথাকে মোৰ। সেই বোলো ককা অকণমান কোৱা, মুখস্থ কৰি স্কুলত ক'ম। লগৰ সকলোৱে হাত তালি বজাব, বিষয়টো ভালকৈ বুজি পাম। ককাই ক'লে ভেকাহি মাৰি। ৰ'দে বৰষুণে হাল বালোঁ, মাইলে মাইলে খোজ কাঢ়িলোঁ, তথাপি নপৰিল কঁকাল। বতাহ এচাটি গাত লাগিলেই মৰিব খোজ বিচনাত পৰি। গগন ফালি তিয়াও কপাল, খোজ কাঢ়িবলৈ এলাহে ধৰে। পেকেটৰ বস্তুৱেহে পেট ভৰে, পৰজীৱী হয় জীৱ। কিনা পানী নাখালে পিয়াহেই নুগুছে। মাছে মঙহে বজাৰৰ বস্তু পলিথিনত আন কিয়? ভৰ দুপৰীয়া টেপ বজাবি, ভগা সভাটো ৰাগ টানিবি, নহয় মানে কাণ ঘোলা। ধৰণী সজাব লাগে গছ লতিকাই, ৰুই পালিনে জন্মৰে পৰা। ককাৰ খং দেখি চেপেটা লাগিলোঁ, লাখুটি দাঙিলেহে নিগমে মৰিলোঁ। স্বভাৱ বৰ একাচেকা, থাপ মাৰি ধৰি টান মাৰি নিলে। ঢাপৰ ফালে আঙুলিয়াই ক'লে, সৌজোপা ঔষধৰ গছ নেফাফু, পোক মৰা দৰৱ দি কোনটোৱে মাৰিলি। বতৰ ডাৱৰীয়া, প্ৰেছাৰে ধৰিছে, কেনেকৈ আজি জীয়াই থাকোঁ। ককাৰ খঙৰ কাৰণ কি এতিয়াহে বুজি পালোঁ। মুখলৈ চাবলৈ কিন্তু সাহ নহ'ল, তলগুজীয়া হৈ ৰ'ল। প্ৰকৃতি প্ৰদূষণ সকলো বুজিলোঁ, মুখস্থ হ'লে বাচিল।